Hi guys, কি খবৰ আপোনালোকৰ? আনদিনাৰ দৰে আজিও মই Assam Direct Recruitment ড্ৰাইভাৰ পোষ্টৰ বাবে অতিকৈ দৰকাৰী কেইটামান প্ৰশ্নোত্তৰ লৈ আনিছো। আশা কৰোঁ আপোনালোকে তাৰ পৰা উপকৃত হ'ব পাৰিব। যদি ভিডিঅ'টো ভাল লাগে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ মাজলৈ শ্বেয়াৰ কৰি দিব। বলকচোন তেনেহলে ভিডিঅ'টো আৰম্ভ কৰোঁ। Question number 1. যান-বাহন চলোৱাৰ সময়ত মোবাইল ব্যৱহাৰ কৰিলে কোনটো ধাৰাৰ অধীনত অপৰাধ বুলি গণ্য কৰা হয়? 1988 MB Act মতে। Option 1 ধাৰা 194, ধাৰা 190 ব্ৰেকেট 2, ধাৰা 184 ব্ৰেকেট C, ধাৰা 177। শুদ্ধ উত্তৰটো হ'ল ধাৰা 177। বাহনত শব্দ প্ৰদূষণ নিয়ন্ত্ৰণ চাৰ্টিফিকেট নাথাকিলে কিমান টকা জৰিমনা হ'ব পাৰে? 5,000 টকা, 15,000 টকা, 2,000 টকা, 10,000 টকা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 10,000 টকা। বৰাক নদীক বাংলাদেশত কি বুলি জনা যায়? মেঘনা, গোদাবৰী, কাবেৰী, যমুনা। শুদ্ধ উত্তৰটো হ'ল মেঘনা। প্ৰথম অসমীয়া এভাৰেষ্ট শৃংগ আৰোহণ কৰোঁতাজনৰ নাম কি? তেনজিং নৰ্গে, সঞ্জীৱ বৰুৱা, ভৱেশ কুমাৰ, তৰুণ শইকীয়া। শুদ্ধ উত্তৰটো হ'ল তৰুণ শইকীয়া। শংকৰদেৱে ৰচনা কৰা নাটখনৰ নাম কি? কেলিগোপাল, ভক্তি ৰত্নাকৰ, কদমকলি, চিহ্নযাত্ৰা। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে চিহ্নযাত্ৰা। পঞ্জীয়ন প্ৰপত্ৰ নোহোৱাকৈ গাড়ী চলালে কোনটো ধাৰাৰ অধীনত অপৰাধ বুলি ধৰা হয়? ধাৰা 181, ধাৰা 192, ধাৰা 182, ধাৰা 184। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ 2 ধাৰা 192। মাটিকালিৰ ফালৰ পৰা ভাৰতৰ ডাঙৰ ৰাজ্য কোনখন? ৰাজস্থান, পাঞ্জাৱ, হাৰিয়ানা, বিহাৰ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ৰাজস্থান। Question number 8. ভাৰতত চৰ্ত বিলোপ নীতি কোনে প্ৰৱৰ্তন কৰিছিল? লৰ্ড কেনিং, উইলিয়াম বেণ্টিং, লৰ্ড ডেলহাউচি, চি গোপালাচাৰী। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে লৰ্ড ডেলহাউচি। Question number 9. মীৰ জুমলাই কেতিয়া অসম আক্ৰমণ কৰিছিল? Option 1 1623, Option 2 1669, Option 3 1761, Option 4 1662। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ 4 1662। ইৰাণ আৰু ইৰাকৰ মাজৰ সীমাৰেখাডালৰ নাম কি? ৰেড ক্লিফ লাইন, 31st পেৰেলেল, পাৰ্পল লাইন, 22 পেৰেলেল। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 31st পেৰেলেল। ৰাভা দিৱস কেতিয়া পালন কৰা হয়? 21 এপ্ৰিল, 7 আগষ্ট, 4 মে', 20 জুন। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 20 জুন। Question number 12. নৰৱেৰ ৰাজধানী কি? ৰামাল্লা, জুবা, নাইৰোবি, অশ্লো। শুদ্ধ উত্তৰটো হৈছে অশ্লো। যান-বাহন চলোৱাৰ সময়ত মোবাইল ব্যৱহাৰ কৰাৰ অপৰাধত 5,000 টকা জৰিমনা, 3,000 টকা, 10,000 টকা, 2,000 টকা জৰিমনা। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ 5,000 টকা জৰিমনা। ৰাষ্ট্ৰসংঘৰ স্থায়ী সদস্য ৰাষ্ট্ৰৰ সংখ্যা কিমান? 10খন, 2খন, 5খন, 7খন। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 5খন। Question number 15. মেৰডেকা কাপ কি খেলৰ লগত জড়িত? Option 1 ফুটবল, ক্ৰিকেট, বাস্কেটবল, হকী। শুদ্ধ উত্তৰটো হৈছে ফুটবল। Number 16. বৈদ্যুতিক প্ৰবাহ জোখা যন্ত্ৰবিধৰ নাম কি? হাইগ্ৰমিটাৰ, ফেডোমিটাৰ, এমিটাৰ, চিস্মোগ্ৰাফ।
ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এমিটাৰ। কিমান চনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা অসমলৈ স্থানান্তৰিত কৰা হৈছিল? 1911, 1930, 1954, 1973। শুদ্ধ উত্তৰটো হ'ল 1973 চন। কিন্তু 1972 চনত স্থানান্তৰিত হৈছিল যদিও 1973 চনত প্ৰথম বাজেট দিছপুৰত হয়। সেয়ে 1973 চনতে ৰাজধানী হিচাপে পৰিগণিত হয়। কুৱেশ্যন নম্বৰ 18, ভাৰতৰ পূবত থকা দেশখনৰ নাম কি? ভূটান, শ্ৰীলংকা, চীন, বাংলাদেশ। শুদ্ধ উত্তৰটো হ'ল বাংলাদেশ। আৰু ভাৰতৰ পূবত থকা আন এখন দেশ হ'ল ম্যানমাৰ। কুৱেশ্যন নম্বৰ 19, জনসংখ্যা ফালৰ পৰা অসম ভাৰতৰ ভিতৰত কিমানতম ৰাজ্য? 15তম ৰাজ্য, 10তম ৰাজ্য, 18তম ৰাজ্য, 25তম ৰাজ্য। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 15তম ৰাজ্য। আৰু মাটিকালিৰ ফালৰ পৰা অসম ভাৰতৰ ভিতৰত 16তম ৰাজ্য। কাৰ দিনত অসমত প্ৰথম ৰাষ্ট্ৰপতিৰ শাসন বলবৎ হৈছিল? গোপীনাথ বৰদলৈ, গোলাপ বৰবৰা, বিষ্ণুৰাম মেধি, তৰুণ গগৈ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল গোলাপ বৰবৰা।